মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ SCERTৰ সপ্তম শ্ৰেণীৰ ভূগোলৰ কেইটামান প্ৰশ্ন উত্তৰ। তোমালোকে আহাচোন প্ৰশ্ন উত্তৰসমূহত কিনো আছে চাই লওঁ। প্ৰথম প্ৰশ্নটোত কৈছে যে বায়ু গঠন কৰা প্ৰধান গেছ দুবিধৰ নাম কি? সেই দুবিধ হ'ল নাইট্ৰজেন আৰু অক্সিজেন। লগতে মই এটা দিশ দি দিছোঁ যেন বায়ুত আৰু কি গেছ থাকেনো, লগতে কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, অজন আৰু হাইড্ৰজেন গেছো বায়ুত আছে, কিন্তু ইয়াৰ পৰিমাণটো বহুত কম। প্ৰধান গেছ দুবিধ বুলি ক'লে তোমালোকে নাইট্ৰজেন আৰু অক্সিজেনেই লিখিবা। জানিবৰ কাৰণে মই এইকেইটা লগতে দি দিছোঁ। তাৰপিছত চোৱা, বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি? তোমালোকেতো জানাই নাইট্ৰজেন, হয়নে নহয়? 78% আছে ইয়াত বায়ুত। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ ব্যৱহাৰ কৰে? কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে? বায়ুমণ্ডলক 4টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্ম'স্ফিয়াৰ। থাৰ্ম'স্ফিয়াৰৰ তলৰ আৰু ওপৰ অংশক কি বুলি কোৱা হয়? থাৰ্ম'স্ফিয়াৰৰ তলৰ অংশক আমি আইন'স্ফিয়াৰ আৰু ওপৰৰ অংশক এক্স'স্ফিয়াৰ বুলি কওঁ বা কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটোত কৈছে যে ট্ৰপ'স্ফিয়াৰ স্তৰটোৰ বিস্তৃতি কিমান? বিস্তৃতি ট্ৰপ'স্ফিয়াৰ স্তৰটো বিস্তৃতি গড়ে 13 কিলোমিটাৰ উচ্চতালৈকে। তাৰ পাছৰ আহাচোন কি আছে চাওঁ। বায়ুমণ্ডলৰ কোনটো স্তৰত উশাহ ল'বলৈ আৱশ্যক হোৱা বায়ু যথেষ্ট পৰিমাণে পোৱা যায়? ট্ৰপ'স্ফিয়াৰত। বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা, বৰষুণ আদি হয়? ট্ৰপ'স্ফিয়াৰত হয়। ষ্ট্ৰেটোস্ফিয়াৰ বায়ুমণ্ডলৰ কিমান উচ্চতালৈ বিস্তৃত? ষ্ট্ৰেটোস্ফিয়াৰ বায়ুমণ্ডলে প্ৰায় 50 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। তাৰপিছত কৈছে যে কোনটো স্তৰৰ মাজেৰে উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক? ষ্ট্ৰেটোস্ফিয়াৰত। তাৰপিছত কৈছে যে অজন স্তৰে আমাৰ কিদৰে উপকাৰ সাধে? অজন স্তৰে আমাক কিদৰে উপকাৰ সাধে? প্ৰশ্নটো তোমালোকে মই এনেদৰে লিখি দিলোঁ যে ষ্ট্ৰেটোস্ফিয়াৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল ইয়াত অজন গেছৰ এটি স্তৰ আছে। অজন গেছৰ এই স্তৰটোৱে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। অজন স্তৰে আমাক এনেদৰেই উপকাৰ সাধে। তোমালোকে অকণমান বেলেগকৈ লিখিব পাৰা যে অজন গেছৰ স্তৰটোৱে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। এনেদৰে আমি লিখিব পাৰোঁ, কিন্তু মই অকণমান বেলেগ ধৰণে লিখিলোঁ আৰু হ'ব বাৰু, তোমালোকে মিলাই ধুনীয়াকৈ লিখি ল'বা। মেছ'স্ফিয়াৰ কাক বোলে? ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোকে আমি মেছ'স্ফিয়াৰ বুলি কওঁ। মেছ'স্ফিয়াৰ ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বিস্তৃত? সেইটো হ'ল 80 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। তোমালোকে জানাই। তাৰপিছত কৈছে যে বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায়? মেছ'স্ফিয়াৰ। তাৰপিছত কৈছে যে বায়ুমণ্ডলৰ কোনটো স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাও বৃদ্ধি হয়? থাৰ্ম'স্ফিয়াৰত। কোনটো স্তৰে আমাক ৰেডিঅ' শুনাত সহায় কৰে? থাৰ্ম'স্ফিয়াৰ। তাৰপিছত কৈছে আইন'স্ফিয়াৰ কাক কোৱা হয়? থাৰ্ম'স্ফিয়াৰৰ তলৰ অংশক আইন'স্ফিয়াৰ বুলি কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটোত চোৱাচোন, থাৰ্ম'স্ফিয়াৰ কিমান কিলোমিটাৰ উচ্চতালৈ বিস্তৃত? মেছ'স্ফিয়াৰৰ ওপৰৰ প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এক্স'স্ফিয়াৰ কাক বোলে? আইন'স্ফিয়াৰৰ ওপৰৰ অংশক এক্স'স্ফিয়াৰ বোলে। লগতে এটা চোৱা, এইটো লিখিলেই হ'ল কাক বোলে বুলি ক'লে, কিন্তু লগতে মই এটা দিছোঁ এক্স'স্ফিয়াৰৰ বিষয়ে। ইয়াত বায়ু একেবাৰে পাতল। ইয়াৰ পৰা হিলিয়াম আৰু হাইড্ৰজেনৰ নিচিনা পাতল গেছ মহাকাশত বিলীন হৈ যায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নোটবোৰ তোমালোকে লিখি ল'বা। আৰু তোমালোকে বিশেষকৈ মেইন বুকবোৰ পঢ়িবা, তেতিয়া বেছি সুবিধা হ'ব। এই বায়ুমণ্ডলৰ যিকেইটা ভাগ আছে সেই ভাগকেইটাৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি ল'বা, তেতিয়া যিয়ে কুৱেশ্যন নাহক তোমালোকে পাৰিবা। ধন্যবাদ।